আসসালামু আলাইকুম নমস্কাৰ বন্ধু বান্ধৱীসকল কমৰুঞ্চ ৰেচিপিৰ নতুন আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বগৰী আচাৰৰ ৰেচিপি এটা লৈ আহিছোঁ। আচাৰ বনাবলৈ সকলোৱে জানে, আমাৰ ঘৰতনো কেনেকৈ বগৰী আচাৰ বনায় তাকে মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বগৰীখিনি প্ৰথমে পানীত ভালদৰে ধুই ল'ম। ধুই লৈ অলপ সময় ৰ'দত শুকাবলৈ দিম। বগৰী আচাৰ বহুতে বহুত ধৰণেৰে বনাব পাৰে। খুবেই কম সময়ত বনাই তৈয়াৰ কৰা আৰু প্ৰায় 1 বছৰ সংৰক্ষণ কৰি ৰাখি খাব পৰা বগৰী আচাৰৰ ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। আশা কৰোঁ চাই সকলোৱে ভাল পাব। ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি নতুন কোনোবা চাই আছে ৰিকুৱেষ্ট থাকিল চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰি দিব। ফেচবুক পেজত মোৰ কমৰুঞ্চ ৰেচিপি পেজটো ফ'ল' কৰি দিব। ইয়াতে যি সামগ্ৰী লাগে মই আটাইখিনি লৈ লৈছোঁ। প্ৰথমে কেৰাহীত আধা লিটাৰ তেল দি দিছোঁ, লগতে নহৰুখিনি খুন্দি লৈছোঁ। ইয়াতে গৰম তেলত নহৰুখিনি ঢালি দিছোঁ। এইটো মোৰ মাৰ হাতৰ ৰেচিপি হয়। আশা কৰোঁ চাই আপোনালোক সকলোৱে ভাল পাব। নহৰুখিনি ভাজি লোৱাৰ পিছত ইয়াতে জোখমতে মছলাখিনি দি দিব। ইয়াতে 1 চামুচ পাঁচফোৰণ দি দিছে। ভালদৰে লৰাই লৈ জোখমতে নিমখ দি দিছে। এতিয়া ইয়াত জিৰা আৰু ধনিয়া গুড়ি দি দিছে। হালধি গুড়ি প্ৰায় 2 চামুচ দি দিছে আৰু জলকীয়া গুড়ি অলপ সৰহকৈ দি দিছে আচাৰৰ টেষ্টটো বাঢ়িবলৈ। এতিয়া আটাইখিনি মছলা ভালদৰে মিলাই লৈ পাঁচফোৰণৰ গুড়ি 1 চামুচ দি দিছে। বগৰী আচাৰ খাবলৈ খুবেই টেষ্টি হয়। এতিয়া ইয়াত বগৰীখিনি ঢালি ভালদৰে মিহলাই ল'ব। এনেদৰে আচাৰ বনাই আপোনালোকে বহুত সময় সংৰক্ষণ কৰি ৰাখি খাব পাৰে। আচাৰ বনোৱা হৈ গৈছে। এতিয়া ভাল এটা শুকান পাত্ৰত আচাৰখিনি ঢালি ৰ'দত দিলেই হৈ যাব। মাজে মাজে ৰ'দ লাগিব দিব। আচাৰখিনিত অলপ ভিনেগাৰ দিলে আচাৰখিনি বেয়া নহয়। আৰু যেতিয়াই আচাৰ ল'ব সদায় শুকান চামুচ দি আচাৰ ল'ব, তেতিয়া আচাৰখিনি সোনকালে বেয়া হৈ নাযায়। মাজে মাজে ৰ'দত দিলে আচাৰখিনি খাবলৈ বহুত দিন ৰাখিব পাৰিব। ভিডিঅ'টো চাই কেনে পাইছে প্লিজ জনাব। আজিলৈ আহিছোঁ, ধন্যবাদ।